হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক মই মানে আজি এটা এনেকুৱা জেগাত যাব বিচাৰি আছোঁ মানে শুনি আছোঁ বহুত দিনৰ পৰা সেই জেগাটোলৈকে মই যাব বিচাৰি আছোঁ মানে যাম আৰু এতিয়া ওলাইছোঁ মই ৰেডি হওঁ এতিয়া কি আছে বোলে এখন মানে কি মহিলা বজাৰ এখন মানে শুনিছোঁ কি এখন মহিলা বজাৰ আছে ক'ত মঙলদৈত মানে মহিলা বজাৰ বুলি কওঁতে এতিয়া মহিলাসকলে তাতে কাষ্টমাৰ নে মহিলাসকলে তাতে বিক্ৰী কৰিবৰ কাৰণে আহে নে কি কৰে বস্তুটো ময়ো ভালদৰে গম নাপাওঁ আজি চাব যাম এতিয়া মই মহিলা বজাৰ এটা বিশেষ কামত যাম মঙলদৈত আহোঁতে মই মহিলা বজাৰখন চাম আৰু আপোনালোকক দেখুৱাম আৰু যদি মহিলা বজাৰ হয় প্ৰকৃততে তাত কি বস্তু ওলাই কি হেৰি আছে মানে আমাক লগা প্ৰয়োজনীয় বস্তু আছেনে নাই আপোনালোক সকলোখিনি বস্তু মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টি চাব আপোনালোকৰ ভাল লাগি যাব পাৰে ঠিক আছে আহক তেনেহ'লে সেই ঠাইখনলৈকে যাওঁ এই ফাইনেলি আহি পাই গ'লো এয়া কি মহিলা বজাৰ মঙলদৈ আপোনালোকে মই এড্ৰেছ ঠিকনাটো দি আছোঁ ক'ত আছে বস্তুটো এয়া মই আহি পালোঁ এই দেখিছে সোমাই গ'লোঁ গ'লেৰে এই বিভিন্ন ধৰণৰ আছে বস্তুবিলাক এই শাক পাচলিকে ভিতৰ কৰি একদম দালিৰ পৰা আৰম্ভ কৰি সকলোবিলাক বস্তু আছে ইয়াতে দেখিছে কল আছে কচু আছে শাক পাচলি আছে বিভিন্ন ধৰণৰ মানে গাঁৱলীয়া সকলোবিলাক একদম ভেজিটেৰিয়ান ইয়াত আপুনি মানে সাৰ মাৰা নাপাব এটা সম্পূৰ্ণ বিশুদ্ধ গাঁৱলীয়া একদম বহুত দূৰ দূৰণিৰ ব্যৱসায়বিলাক দেখা পাইছোঁ এইবিলাক সকলোবিলাক মহিলাই ইয়াতে দেখিছে কাপোৰ আছে আপুনি মানে আছে আৰু আপোনাৰ লগা বস্তুখিনি এই কাপোৰ দেখা পাইছোঁ বিভিন্ন হেৰি আছে ইয়াৰ আচাৰৰ দোকান দেখা পাইছোঁ এই হোটেলো আছে হয় এই দেখিছেনে বিশেষকৈ ইয়াতে মানে আপুনি কচুৰ ঠেঙৰ পৰা আৰম্ভ কৰি কচু লেটালৈকে চব পাই যাব আপুনি একদম যিমান যি লাগে আপোনাৰ চব বস্তুৱে আছে ইয়াতে একদম ঢেকীয়াৰ পৰা কলমৰ পৰা একদম ছজিনা পাতৰ পৰা আৰম্ভ কৰি চব আছে ইয়াতে চব পাব আপুনি এই জেগাত একদম কলাখাৰৰ পৰা আৰম্ভ কৰি এই সকলোবিলাক হেৰি এয়া হ'ল দেখিছে এয়া এই পইণ্টটো চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এই জেগাটো কি এয়া অলপ দেখুৱাই লৈছোঁ আপোনালোকক এই হ'ল ৰিপ'জ মঙলদৈ ৰিপ'জ এইখন ৰিপ'জৰ সন্মুখত আছে মানে অপজিট ছাইডত আছে এই মাৰ্কেটখন মঙলদৈ ৰিপ'জৰ অপজিট ছাইডত আকৌ কৈছোঁ মঙলদৈ ৰিপ'জৰ অপজিট ছাইডত পাব আপুনি এই মাৰ্কেটখন দেখিছে কাপোৰ আছে বিভিন্ন ধৰণৰ এইবিলাক একদম হাতে বোৱা কাপোৰ আছে ইয়াতে আৰু হেৰিও আছে কিন্তু হাতে বোৱা কাপোৰ লাগিলেও পাব আপুনি ইয়াত মানে কেঁচা চিৰাৰ পৰা আৰম্ভ কৰি সকলোবিলাক পাব আপুনি কেঁচা চিৰাকে ভিতৰ কৰি কাপোৰৰ পৰা ভিতৰ কৰি একদম শাক পাচলিৰ পৰা আৰম্ভ কৰি সকলোবিলাক এই আনকি এই বাচন বৰ্তন পৰ্যন্ত পাব আপুনি বুজিছে আপুনি বাচন বৰ্তন লৈ ল'ব পাৰিব ইয়াতে এইখন আছে ক'ত বুলি ক'লে মই মঙলদৈ ৰিপ'জৰ ঠিক অপজিট ছাইডত আছে এই হেৰিখন এইখন মহিলা বজাৰ প্ৰতি শনিবাৰে হয় এইখন কেৱল শনিবাৰেহে পাব আপুনি এইখন বজাৰ প্ৰতিদিনে নাপায় প্ৰতি সপ্তাহৰ শনিবাৰ দিনটোত এই মহিলা বজাৰখন একদম 13 মানৰ পৰা আৰম্ভ কৰি বহুত দূৰ ব্যৱসায়ীবিলাক লগ পালোঁ আমি আৰু ময়ো অলপ কিবা কি লৈ ল'লোঁ ইয়াতে কলাখাৰকে ভিতৰ কৰি ভাল লাগিছে নিশ্চয় আপোনালোকৰ ভাল লাগি গ'ল গতিকে আপোনালোকে এবাৰ আহি চাওক এইখন মহিলা বজাৰ মহিলাসকলে আহি উৎসাহিত কৰক বস্তু কিনক আপোনালোকে একদম পূৰা ফ্ৰেছ মাল পাব আপোনালোকে গতিকে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক